সকলোকে শিলং লুটাৰলৈ স্বাগতম জনাইছো। উত্তৰ ধেমাজি ৰঙানৈ সৰ্বজনীন শিৱ মন্দিৰত বিশ্ব শান্তি শিৱ প্ৰাৰ্থনা সভাৰ ১৭তম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি। ধেমাজি জিলা আঞ্চলিক শিৱ মন্দিৰ সমন্বয় সমিতিৰ উদ্যোগত ৰঙানৈ শিৱ মন্দিৰৰ সহযোগত সোমবাৰে উদুলি মুদুলি পৰিৱেশৰ মাজত মাংগলিক কাৰ্যৰে লাই খুঁটা স্থাপন কৰা হয়। অধিৱেশনত অসমৰ ভিন্ন প্ৰান্তৰ শিৱ ভক্তই অংশগ্ৰহণ কৰি বিশ্ব শান্তিৰ বাবে শিৱ প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব। অধিৱেশনৰ সৈতে সংগতি ৰাখি বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শনী মেলাৰো আয়োজন কৰা হৈছে। উদযাপন সমিতিয়ে স্থানীয় তথা সকলো শিৱপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। ব্যুৰো ৰিপৰ্ট শিলং লুটাৰ। আজি উত্তৰ ধেমাজিৰ ৰঙানৈ শিৱ মন্দিৰত আপোনালোকে লাই খুঁটা স্থাপন কৰিছে। ইয়াত এনে কি অনুষ্ঠান আয়োজন কৰিছে আপোনালোকে? এইটো একচুৱেলি বিশ্বৰ শান্তি কলাৰ বিশ্ব শান্তি সভাৰ শিৱ প্ৰাৰ্থনা অধিৱেশন আৰু আমাৰ ডেটটো কেতিয়া 6-7-8 মাৰ্চত আছে আৰু আজি আমি ইয়াতে লাই খুঁটা স্থাপন কৰিলোঁ আৰু আশা ৰাখিছোঁ আমাৰ ধেমাজি জিলা ভিত্তিত আমি এইখিনি পতা হৈছে। গতিকে সকলো ৰাইজক আমি সহায় সহযোগিতা কামনা কৰিছোঁ। গতিকে আশা ৰাখিছোঁ আমাৰ এই অধিৱেশনটো বৰ সুন্দৰভাৱে যাব। গতিকে সকলো ৰাইজ ধেমাজি জিলা সকলো ৰাইজক আমি ইয়ালৈ ইনভাইট কৰিছোঁ আজি আপোনাৰ নিউজ চেনেললৈ আৰু আমি আশা ৰাখিছোঁ বৰ সুন্দৰভাৱে এই প্ৰগ্ৰেমটো হ'ব বুলি। ক'ৰ পৰা কোন কিবা আহিব ইয়ালৈ এনে আলহী অতিথি? বিভিন্ন প্ৰান্তৰ পৰা আহিব। অসমত যিমান বাবা আছে ডিষ্ট্ৰিক্ট ভিত্তিত হ'লেও বাবাসকল আমাৰ ইয়াত অহা আমাৰ আলোচনা চলিছে। তেখেতলোকে আহিব ইয়াতে, তেওঁলোকে ইয়াতে থাকিব, ইয়াতে পূজা পাতল কৰিব, সকলো ৰাইজে চাবলৈ পাব আৰু এটা নতুন তত্ত্ব আপোনালোকে দেখিবলৈ পাব। এই 17তম আমাৰ 17তম নহয় জানো 17তম আমাৰ এই অধিৱেশন নেক্সট যিটো অধিৱেশন 18তম হ'ব সেই অধিৱেশনতে আমি ক'ত হ'ব এইটো আমি আলোচনা মৰ্মে কৰা হ'ব। ইয়াত দাদা নে কি কাৰ্যসূচী হ'ব? ইয়াত আমাৰ কালচাৰেল থাকিব, ভাওনা থাকিব আৰু আমাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাবাসকলৰ কিছুমান কৌশল তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু তাৰ বাবে আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আশা কৰিছোঁ 17তম আমাৰ যি অধিৱেশনখনি ৰঙানৈ ইয়াত অনুষ্ঠিত হ'ব তাত সদৌ অসমবাসীৰ লগতে আমাৰ ধেমাজিবাসীৰো আমি উপস্থিতি কামনা কৰিছোঁ। কিবা মেলা বা এনেকৈ সাংস্কৃতিক কাৰ্যসূচী কিবা কিবি তেনেকুৱা আছে নেকি? কাৰ্যসূচীৰ লগতে মেলাৰ আমি আয়োজন কৰিছোঁ, দোকান বহিব, ষ্টল বহিব। গতিকে তাৰ লগতে সংগতি ৰাখি বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰেম চলি থাকিব, যেনে ভাওনা হ'ব, আপোনাৰ লোকনৃত্য হ'ব, এনেকৈ চলি থাকিব। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী বিস্তৃতভাৱে লৈছোঁ। তাৰ বাবে আমাৰ ৰাইজৰ সহায় সহযোগ হ'লে আমি সফলৰূপে ৰূপায়িত হ'ম বুলি আশা কৰিছোঁ। আপুনি এই সংঘৰ কিবা সম্পাদক ন? হয়, মই ধেমাজি জিলাৰ বিশ্ব শান্তি শিৱ প্ৰাৰ্থনা সভাৰ বৰ্তমান ছেক্ৰেটাৰী হিচাপে যোৱা 16 বছৰ নিৰ্বাচন কৰিছিলে। আমি সভাত খোৱাসকলে এনেই কি কৰিম বুলি ভাবি ধেমাজিতে এটা সংগঠন গঠন কৰিলোঁ। 2005 চনতে আৰম্ভ কৰি আজি প্ৰায় 2021 চন। আজিৰ পৰা আমাৰ 17তম অধিৱেশন চলিছে। প্ৰতি বছৰে আমাৰ এনেকুৱা অধিৱেশন হয় আৰু বহু ৰাইজৰ সমাগম হয়। বাবাসকল সদৌ অসমৰ বাবাসকল উপস্থিত হয় আৰু আমাৰ যিমান ধৰি লওক শান্তিৰ হকে যিখিনি কথা আলোচনা হয় বা শান্তিৰ হকে যিখিনি প্ৰাৰ্থনা আছে সকলো আমাৰ ব্যৱহাৰ হয়। যজ্ঞৰ ধ্বনি হয়, শিৱৰ সকলো পূজা পাতল কৰা হয়। 2-3দিনীয়া কাৰ্যসূচীৰে আমি পাতোঁ। এইবাৰো আমি ঠিক উত্তৰ ধেমাজি পঞ্চায়তৰ শান্তিপুৰ ৰঙানৈ শিৱ মন্দিৰত সকলো ৰাইজ মিলি জাতি বৰ্ণ বিশেষ একো নেবাচি, বুঢ়া মেথা একো নেবাচি সকলো আমি একগোট হৈ 17তম অধিৱেশনখনে পাতিবলৈ ইয়াতে আমি সিদ্ধান্ত কৰিছোঁ।